আজি এটা বিশেষ দিন আজি আমাৰ শুভ বিবাহ বাৰ্ষিকী আৰু আমি আজি কেইগৰাকী মানে ওলাই আহিছোঁ এওঁ আছে মোৰ লগত আৰু প্ৰথমতে আমি এতিয়া পাৰ্কত সোমাইছোঁ আৰু পাৰ্কত এতিয়া ঘূৰি পকি চাই আছোঁ আৰু এতিয়া অলপ জুলিবলৈ মন গৈছে জুলনাত উঠিম এয়া মই জুলি আছোঁ 7 সেকেন্ড হয়ে গেছে 8 বাবলিও আইছে কিছু কিছু ইফালে চাবা ক্যামেরা ফেস দিবা দুজনে উঠি আছে ভাল লাগিছে না মই হলে কিন্তু একদম সৰুৰে পৰা জিল্লাত উঠি ভাল পাওঁ এইটো এটা পুখুৰীটো ভালকে নেদেখি এইটো পুখুৰীটো ভালকে দেখা নাপায় এন্ধাৰ হৈ আছে আৰু পুখুৰী হিপাৰে সব লাইট জ্বলি আছে এই পাৰ্কৰে কিছু অংশ হিপাৰত আছে আৰু এফালেও অডিটৰিয়াম আছে এইখিনিতে এইটো অডিটৰিয়াম দূৰৰ পৰা দেখা পায় ভালে লাগিছে ইয়াতে আহি বাহ হইছে নোৱাৰো বঢ়িয়া ঘূৰি যায় নহয় এই বস্তুটো ঘূৰাই নেকি এইটো নুঘূৰে এটা ফিক্স এইটো এইটো ধৰি এইবিলাক কিন্তু এক্সাৰসাইজো হয় নহয় হাতৰ আৰু কঁকালৰ ইয়াতে এক্সাৰসাইজ কৰে চাগৈ নহয় ৰাতিপুৱা আহি 5টা মানত আহিব 5টাৰ পৰা 8টালৈকে হয় নহয় বঢ়িয়া এক্সাৰসাইজ হৈ গৈ আছে তোমালোকৰ এক্সাৰসাইজ হৈ আছে এনেকৈ কৰা এনেকৈ ঘূৰি থাকিলে পেটৰ হাতৰ ভৰিৰ সব এক্সাৰসাইজ হৈ যায় হয় হয় এইখিনিতে ৰাইজে আহি এক্সাৰসাইজ কৰে ৰাতিপুৱা আৰু সবে কৰিছে কিন্তু মই কৰা নাই মোৰ মানে ভাল লগা নাই মন যোৱা নাই আৰু এয়া বাবলিহঁতে কৰি আছে এক্সাৰসাইজ চবে আছে এতিয়া আমি এই চাহৰ দোকানত আহিছোঁ এয়া মই পপকৰ্ন লৈছোঁ আৰু কফি খাব যোনে যি ইচ্ছা খাব আৰু তেনেকৈ লৈছোঁ মই মেনুটো চাই ল'লোঁ এয়া পপকৰ্ন লৈছোঁ মই ভাল পাওঁ পপকৰ্ন কি খাবা তুমি মই খাম কফি অ'কে আৰু আপুনি কি খাব মই কফি খাম কফি তিনিজনে তোমালোকে তিনিও কফি খাবা মই বিনা চেনি কফি আৰু পপকৰ্ন খাম পপকৰ্ন খাব ঠিক আছে দিওঁ নেকি পপকৰ্ন এইটোৱে হ'ব অ'কে এয়া কফি আহি গৈছে ৱাও দেখাত কিন্তু বৰ ধুনীয়া লাগিছে দেই কফি কিন্তু মই খাব নোৱাৰোঁ কিয় নাজানো মই কফিটো খাব নোৱাৰোঁ নহয় গন্ধটো বেয়া পাব কিছুমানে যে পপকৰ্ন ৱাহ খাম এতিয়া পপকৰ্ন খাই আছোঁ
ভাল লাগিছে দেই মজা মোৰ গৰম মই আগতে নোৱাৰিছিলোঁ আজিকালি পাৰোঁ এই মোৰ ইয়াতে ওপৰত পুৰে তলত পুৰে তথাপি গৰম এই আমি পাৰ্কত আহিছোঁ আৰু ঘূৰি পকি চব চালোঁ ভাল লাগিল দিনত অহা আৰু ৰাতি অহা বহুত পাৰ্থক্য আছে কিন্তু যোৱাকালি বৰষুণ দিছে ঘাঁহবোৰ চব তিতি আছে ঘাঁহত বহিব পৰা নগ'ল এতিয়া আমি চব ঘূৰি পকি চালোঁ জুলনাত উঠিলোঁ আৰু এক্সাৰচাইজ কৰাৰ কিছুমান ঠাই আছে তাতেও গৈ এয়া বাবলিয়ে এতিয়া এক্সাৰচাইজ কৰাৰ প্ৰয়াস কৰিছে ইয়াতে বেছিভাগে যন্ত্ৰপাতি আছে সেইবোৰ ধৰি ধৰি বেলেঞ্চ কৰিব লাগে নিজৰ শৰীৰটো আৰু মই কিন্তু একো কৰা নাই দেই মই অকল জুলনাত উঠিছোঁ এতিয়া আমি উভতি গৈ আছোঁ এতিয়া ডিনাৰ কৰিবলৈ যাওঁ আমি এতিয়ালৈকে পাৰ্কতে আছোঁ পাৰ্কৰ পৰা ওলাই যাম এতিয়া আৰু অলপ চাই চিতি তাৰপিছত যাম আৰু চব ঠাইতে পোহৰ নাই দিনতে ভালদৰে দেখা পায় ইয়াতে গছ গছনি আছে আৰু এয়া ইয়াতে ফাউণ্টেইন আছিলে নিজৰা আছিলে কিন্তু নিজৰাটো এতিয়া বন্ধ ফোৱাৰা আছিলে নিজৰা নহয় ফোৱাৰাটো এতিয়া ফাউণ্টেইনটো বন্ধ এতিয়া আমি খোজকাঢ়ি আগবাঢ়ি আছোঁ এতিয়া আমি বেক কৰি আছোঁ পাৰ্কৰ পৰা এয়া ওলাই আছোঁ আমি এতিয়া গৈ আছোঁ আৰু বাহিৰত ওলাই যাওঁ বহুত সময় থাকিলোঁ ভাল লাগিলে খুব বহুদিনৰ মূৰত পাৰ্কত অহা হ'ল আগতে প্ৰতি দেওবাৰে আহিছিলোঁ দেওবাৰে বন্ধ থাকে আগতে মোৰ অফিচো বন্ধ থাকে আৰু ল'ৰা ছোৱালী সৰু আছিলে সিহঁতক লগত লৈ পাৰ্কত গুচি আহোঁ মলি তাৰপিছত ৰাতি আমি আকৌ উভতি যাম সেই দিনবোৰৰ কথা মনত পৰি গ'ল এতিয়াতো সিহঁতে ডাঙৰ হৈ গৈছে আৰু চব পাহৰা গৈছে পাৰ্কলৈ অহাৰ কথাও পাহৰি গৈছোঁ আমি বেলেগ ব্যস্ততাত আমাৰ জীৱনটো ভৰি গৈছে কিন্তু আজি অলপ অগতানুগতিক এটা সময় পাৰ কৰিলোঁ এই আমি পাৰ্কৰ পৰা ওলাই আহিলোঁ আৰু বহুত ভাল লাগিল আমি আহি গ'লোঁ এতিয়া ইয়াতে ডিনাৰ কৰিম